আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ এফেক্টিভ ডোমেইন অফ ব্লুমছ টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভছ অৰ্থাৎ ব্লুমছ টেক্সনমিৰ এফেক্টিভ ডোমেইনটো কি তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ব্লুমছ টেক্সনমি কি বা কিয় ব্লুম টেক্সনমি আমাৰ দৰকাৰ হয় তাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। ইয়াৰ উপৰি ব্লুম টেক্সনমিৰ এটা ডোমেইন অৰ্থাৎ কগনেটিভ ডোমেইনৰ বিষয়ে আমি ইন ডিটেইলছ আলোচনা কৰিছিলোঁ উইথ হিজ ৰিভাইজড এডিশ্যন। ঠিক আছে, এতিয়া আমি ইয়াৰ ছেকেণ্ড এডিশ্যন অৰ্থাৎ এফেক্টিভ ডোমেইনৰ বিষয়ে আজি আলোচনা কৰিবলৈ গৈ আছোঁ। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'টো চাই ল'ব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি এফেক্টিভ ডোমেইনৰ ইন্ট্ৰডাকশ্যনটো চাই লওঁ। দ্য এফেক্টিভ ডোমেইন ইজ কনচাৰ্নড উইথ দ্য ইমোশ্যনেল ছাইড অফ লাৰ্ণিং। এফেক্টিভ ডোমেইন শিকনৰ আৱেগিক দিশৰ সৈতে সম্পৰ্কিত। It deals with how learners feel about learning, how they develop interests, how they form attitudes and values, and how these values gradually become part of their personality and behavior. অৰ্থাৎ এই ক্ষেত্ৰটোৱে এফেক্টিভ ডোমেইনে শিক্ষাৰ্থীয়ে শিকনৰ প্ৰতি কেনে অনুভৱ কৰে, কেনেকৈ আগ্ৰহ বিকাশ কৰে, কেনেধৰণৰ মনোভাৱ আৰু মূল্যবোধ গঢ়ি তোলে আৰু এই মূল্যবোধসমূহ কেনেকৈ লাহে লাহে তেওঁৰ ব্যক্তিত্ব আৰু আচৰণৰ অংশ হৈ উঠে সেই সকলো বিষয়ৰ সৈতে জড়িত হৈ থাকে। These domains plays an important role in developing moral values, social attitudes, emotional maturity, character and personality, motivation and interest in learning, etc. ইয়াতে কৈছে এই ক্ষেত্ৰটোৱে তলত উল্লেখ কৰা কিছুমান দিশসমূহৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰে ভিতৰত প্ৰথমটো হৈছে নৈতিক মূল্যবোধ, সামাজিক মনোভাৱ, আৱেগিক পৰিপক্কতা, চৰিত্ৰ আৰু ব্যক্তিত্ব, শিকনৰ প্ৰতি প্ৰেৰণা আৰু আগ্ৰহ আদি সকলোবিলাক ইয়াতে অন্তৰ্ভুক্ত হয়। ঠিক আছে, এইটো আছিলে ইয়াৰ থুলমূল ইন্ট্ৰডাকশ্যন। অৰ্থাৎ আমি গম পালোঁ এফেক্টিভ ডোমেইনে হাৰ্ট এণ্ড চৌলৰ ওপৰতহে ডিপেণ্ড কৰে। ঠিক আছে, এতিয়া আমি ইয়াৰ লেভেলছখিনি চাওঁ। ইয়াৰ ফাৰ্ষ্ট লেভেলটো হৈছে ৰিচিভিং, দেন আহে ৰেছপণ্ডিং, ভেলুইং, অৰ্গেনাইজেশ্যন এণ্ড ফাইনেলি আহে কেৰেক্টাৰাইজেশ্যন। এতিয়া ৰেছপণ্ডিংটো হৈছে একেবাৰে লোৱাৰ লেভেল আৰু একেবাৰে হাইয়েষ্ট লেভেলটো হৈছে কেৰেক্টাৰাইজেশ্যন। ঠিক আছে, এতিয়া আমি অলৰেডি গমেই পাইছোঁ যে এফেক্টিভ ডোমেইনখিনি ইম'শ্যনেল স্কিলছৰ লগত বা এটিটিউড বা ভেলুজৰ লগত ৰিলেটেড হয়। ঠিক আছে, এতিয়া আমি এই লেভেলছ পাঁচটাৰ বিষয়ে ইন ডিটেইলছ আলোচনা কৰিম। ঠিক আছে, ফাৰ্ষ্ট লেভেলটো আছে আমাৰ ৰিচিভিং। This is the first and lowest level of the affective domain. At this stage, the learner is ready to receive information. এইটো হৈছে এফেক্টিভ ডোমেইনৰ প্ৰথম আৰু একেবাৰে সৰ্বনিম্ন স্তৰ। এই স্তৰত শিক্ষাৰ্থীয়ে তথ্য গ্ৰহণ কৰিবলৈ সাজু থাকে। The learner shows awareness, attention, and willingness to listen. শিক্ষাৰ্থীয়ে সচেতনতা, মনোযোগ আৰু শুনিবলৈ ইচ্ছা প্ৰকাশ কৰে এই ষ্টেজত। There is no active participation yet, only noticing and paying attention. এই পৰ্যায়ত সক্ৰিয় অংশগ্ৰহণ ইমান বেছি নাথাকে, কেৱল লক্ষ্য কৰা, মনোযোগ দিয়া আদি পৰিলক্ষিত হয়। This level is very important because no learning can take place unless the learner first attends to stimulus. এই স্তৰটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো শিক্ষাৰ্থীয়ে প্ৰথমে মনোযোগ নিদিলে কোনো শিক্ষালাভ সম্ভৱ নহয়। ঠিক আছে, এতিয়া আমি চাম এই লেভেলছৰ কিছুমান কেৰেক্টাৰিষ্টিক্স। ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক্সটো হৈছে এৱাৰনেছ অফ ষ্টিমুলি, দেন উইলিংনেছ টু হেয়াৰ, নেক্সট কণ্ট্ৰলড এটেনশ্যন। অৰ্থাৎ লক্ষণসমূহ হৈছে কেনেকৈ আমি গম পাম যে এইটো ৰিচিভিঙৰ লক্ষণ। তাৰ লক্ষণবিলাক হৈছে প্ৰথমটো কৈছে উদ্দীপনাৰ প্ৰতি সচেতনতা, তাৰপিছত শুনিবলৈ ইচ্ছা প্ৰকাশ কৰিব, নিয়ন্ত্ৰিত মনোযোগ আদি আমি দেখিবলৈ পাম। এইখিনি হৈছিলে ইয়াৰ লক্ষণ বা কেৰেক্টাৰিষ্টিক্স। এতিয়া আমি চাম ইয়াৰ এক্সাম্পলছ। লিচনিং কুৱাইটলি when the teacher explains, being attentive to classroom rules, noticing moral instruction, etc. অৰ্থাৎ শিক্ষকে যেতিয়া কিবা এটা বিষয় ব্যাখ্যা কৰি থাকিব তেতিয়া নীৰৱে শুনিব, দেন আৰু কি কৈছে শ্ৰেণীকক্ষৰ নিয়মসমূহ মনোযোগে লক্ষ্য কৰিব। ইয়াৰ উপৰি নৈতিক নিৰ্দেশনা যোনবোৰ শিক্ষকে প্ৰদান কৰিছে সেইবোৰৰ প্ৰতিও লক্ষ্য ৰাখিব। এইখিনি আছিলে আমাৰ ৰিচিভিঙৰ এক্সাম্পলছ। এতিয়া আমি চাম এই লেভেলৰ কি এডুকেশ্যনেল ছিগনিফিকেঞ্চ আছে।
This level helps in developing attention, discipline, and readiness to learn. এই স্তৰে মনোযোগ, শৃংখলা আৰু শিকনৰ প্ৰস্তুতি বিকাশত সহায় কৰে। ঠিক আছে? এইটো আছিলে ইয়াৰ এডুকেশ্যনেল ছিগনিফিকেঞ্চ। এতিয়া আমি নেক্সট ষ্টেজলৈ যাওঁ। নেক্সট ষ্টেজটো আছিলে আমাৰ ৰেছপণ্ডিং। This is the second level where the learner not only pays attention but also actively responds. এইটো হৈছে দ্বিতীয় স্তৰ। এই স্তৰত শিক্ষাৰ্থীয়ে কেৱল মনোযোগ নিদিয়াই নহয়, সক্ৰিয়ভাৱে প্ৰতিক্ৰিয়াও জনায়। ইয়াৰ আগৰ ষ্টেজ যিটো ৰিচিভিঙত আছিলে, তাত কি কৈছিলে, অকল এটেনশ্যনহে দিছিলে, কিন্তু ইয়াতে ইমান সক্ৰিয়ভাৱে ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা নাছিলে। কিন্তু এই ষ্টেজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাও দেখা যায়। The learner shows interest and participates willingly. ইয়াতে শিক্ষাৰ্থীয়ে আগ্ৰহ দেখুৱায় আৰু স্ব ইচ্ছাই অংশগ্ৰহণ কৰে। ঠিক আছে? The response may be answering questions, participation in discussion, completing assigned tasks. At this stage, the learner begins to show motivation. ইয়াতে কৈছে ছাত্ৰ ছাত্ৰীয়ে যে প্ৰতিক্ৰিয়া দিব সেইখিনি কেনেকুৱা ৰূপত দিব পাৰে, লাইক প্ৰশ্নৰ উত্তৰ দিব, আলোচনা, টিচাৰে যিটো আলোচনা কৰি আছে তাত অংশগ্ৰহণ কৰিব, বা শিক্ষকে কৰিবলৈ দিয়া যিকোনো কাম সম্পূৰ্ণ কৰিব। এই পৰ্যায়ত শিক্ষাৰ্থীৰ প্ৰেৰণা স্পষ্টভাৱে প্ৰকাশ পোৱা আমি দেখা পাওঁ। ঠিক আছে? এতিয়া আমি চাম ইয়াৰ কেৰেক্টাৰিষ্টিক্স। উইলিংনেছ টু ৰেছপণ্ড, এক্টিভ পাৰ্টিচিপেশ্যন, ছেটিছফেকশ্যন ফ্ৰম পাৰ্টিচিপেশ্যন। আৰু কৈছে কেৰেক্টাৰিষ্টিক্সত যিহেতু ইয়াতে এক্টিভলি পাৰ্টিচিপেট কৰিছে, সেইকাৰণে কৈছে প্ৰতিক্ৰিয়া জনোৱাৰ ইচ্ছা প্ৰকাশ কৰিব বা সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব, আৰু অংশগ্ৰহণৰ পৰা যে সন্তুষ্টি লাভ কৰিছে সেইটো ছাত্ৰ ছাত্ৰীয়ে প্ৰকাশ কৰিব। এইটো আছিলে আমাৰ ৰেছপণ্ডিঙৰ কেৰেক্টাৰিষ্টিক্স। এতিয়া চাম ইয়াৰ এক্সাম্পলছ। প্ৰথম এক্সাম্পল হৈছে আনচাৰিং কুৱেশ্যনছ ইন ক্লাছ, দেন পাৰ্টিচিপেশ্যন ইন ডিবেটছ, দেন আহে আমাৰ হেল্পিং ইন গ্ৰুপ এক্টিভিটিজ এটচেট্ৰা। এক্সাম্পলত আমি যদি চাওঁ, প্ৰথমতে শ্ৰেণীত যিকোনো প্ৰশ্ন সুধিলে প্ৰশ্নৰ উত্তৰ দিব, যুক্তিসংগত তৰ্কতো অংশগ্ৰহণ কৰিব, দলীয় কামতো সহায় কৰিব। তেনেকুৱা ধৰণৰ কামৰ পৰা আমি গম পাওঁ যে এইবোৰ হৈছে ৰেছপণ্ডিঙৰ এক্সাম্পলছ। ঠিক আছে? নেক্সট আমি চাম ইয়াৰ এডুকেশ্যনেল ছিগনিফিকেঞ্চ। দিছ লেভেল ডেভেলপছ ইণ্টাৰেষ্ট, ইনভলভমেণ্ট এণ্ড মটিভেশ্যন ইন লাৰ্ণিং। এই স্তৰে আগ্ৰহ, অংশগ্ৰহণ আৰু শিকনৰ প্ৰেৰণা বিকাশ কৰে, আৰু এইখিনি আমাৰ শিক্ষাৰ ক্ষেত্ৰত বহুত বেছি দৰকাৰী। ঠিক আছে? এইটো আছিলে আমাৰ ছেকেণ্ড ষ্টেজ, ডেট ইজ ৰেছপণ্ডিং। এতিয়া আমি নেক্সট লেভেলটোলৈ যাওঁ। নেক্সট লেভেলটো আছিলে আমাৰ ভেলুইং। This is the third level. At this stage, the learner begins to attach worth or value to certain ideas, behaviors, and beliefs. এইটো হৈছে তৃতীয় স্তৰ। এই পৰ্যায়ত শিক্ষাৰ্থীয়ে কিছুমান ধাৰণা, আচৰণ বা বিশ্বাসক মূল্য দিবলৈ আৰম্ভ কৰে। The learner doesn't merely respond, he or she accepts the values and shows commitment to it. শিক্ষাৰ্থীয়ে কেৱল প্ৰতিক্ৰিয়া নজনায়, এই মূল্যক গ্ৰহণ কৰি তাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধও হয় এই ষ্টেপটোত। The value becomes important in learner's life. আৰু সেই যিটো মূল্য আছে সেই মূল্যৰ প্ৰতি শিক্ষাৰ্থীৰ জীৱনত গুৰুত্বপূৰ্ণ হৈ উঠে। ঠিক আছে? এতিয়া আমি চাম ইয়াৰ কেৰেক্টাৰিষ্টিক্স। এই লেভেলটোৰ ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক্সটো হৈছে একচেপ্টেঞ্চ অফ এ ভেলু, দেন আহে আমাৰ প্ৰিফাৰেঞ্চ ফৰ চাৰ্টেইন ভেলুজ, দেন কমিটমেণ্ট টু এ বিলিফ। অৰ্থাৎ এই লেভেলত শিক্ষাৰ্থীৰ কোনো মূল্য গ্ৰহণ কৰে, মানে ডিজায়াৰ্ড হ'ব লাগিব সেই ভেলুখিনি, তেতিয়া সেইটো গ্ৰহণ কৰিব। কিছুমান মূল্যৰ পচন্দ অপচন্দ বিবেচনা কৰিব, আৰু কিছুমান বিশ্বাসৰ প্ৰতিও প্ৰতিশ্ৰুতিবদ্ধও হয় এই ষ্টেপটোত। এইখিনি আছিলে ইয়াৰ কেৰেক্টাৰিষ্টিক্স। এতিয়া আমি চাম ইয়াৰ কিছুমান এক্সাম্পল। ফাৰ্ষ্ট এক্সাম্পলটো কৈছে শ্ব'য়িং ৰেছপেক্ট ফৰ টিচাৰ্ছ এণ্ড এল্ডাৰ্ছ, দেন ভেলুইং অনেষ্টি এণ্ড ট্ৰুথফুলনেছ, কেয়াৰিং ফৰ দি এনভাইৰনমেণ্ট। ইয়াতে কৈছে শিক্ষক আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান জনোৱা শিকে। ইয়াৰ উপৰি সততা আৰু সত্যবাদিতাক মূল্য দিয়ে। ইয়াৰ উপৰি আৰু কি কৈছে, পৰিৱেশ সংৰক্ষণৰ প্ৰতি যত্ন লোৱা আমি দেখা পাওঁ। এইখিনি আছিলে কিছুমান ভেলুজৰ এক্সাম্পলছ। এতিয়া আমি চাম ইয়াৰ এডুকেশ্যনেল ছিগনিফিকেঞ্চ।
This level helps in the development of moral sense, social responsibility, and ethical behavior. এই স্তৰে কিছুমান নৈতিক মূল্যবোধ, সামাজিক দায়িত্ব আৰু নৈতিক আচৰণ বিকাশত সহায় কৰে, যিখিনি নেকি আমি এখন সমাজত থাকিবলৈ হ'লে আমাক খুবেই দৰকাৰ। ঠিক আছে? তো এইটো আছিলে আমাৰ এডুকেশ্যন ছিগনিফিকেন্স অফ ভেলুইংছ লেভেল। এতিয়া আমি নেক্সট লেভেলটোলৈ যাওঁ। ইয়াতে কৈছে organization. This is the fourth level. Here the learner organizes different values into a coherent system. এইটো হৈছে চতুৰ্থ স্তৰ। এই স্তৰত শিক্ষাৰ্থীয়ে বিভিন্ন মূল্যবোধ একত্ৰিত কৰি এটা সুসংগত আৰু সংগঠিত মূল্য ব্যৱস্থা গঢ়ি তোলে। ঠিক আছে? When two value conflict, the learner compare, analyze and decides priorities. যেতিয়া দুটা মূল্যবোধৰ মাজত সংঘাত ঘটে, তেতিয়া শিক্ষাৰ্থীয়ে সেই মূল্যসমূহ তুলনা কৰে, বিশ্লেষণ কৰে আৰু কোনটো অধিক গুৰুত্বপূৰ্ণ সেয়া নিৰ্ণয় কৰে আৰু সেইটো চিলেক্ট কৰি ৰাখে। The learners begin to form a personal philosophy of life. এই পৰ্যায়ত শিক্ষাৰ্থীয়ে লাহে লাহে নিজৰ ব্যক্তিগত জীৱন দৰ্শন অৰ্থাৎ পাৰ্চনেল ফিলচফি অফ লাইফ গঢ়ি তুলিবলৈ আৰম্ভ কৰে। ঠিক আছে? এইটো আছিলে আমাৰ অৰ্গেনাইজেশ্যন। এতিয়া আমি এই লেভেলৰ কিছুমান কেৰেক্টাৰিষ্টিক্স চাম। ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক হৈছে কম্পেয়াৰিং ভেলুজ এণ্ড ৰিজলভিং কনফ্লিক্টছ বিটুইন ভেলুজ, ইষ্টাব্লিছিং এ ভেলু ছিষ্টেম। ইয়াৰ লক্ষণসমূহ হ'ল যে বিভিন্ন মূল্যবোধৰ মাজত ইয়াতে তুলনা কৰিবলৈ শিকে, মূল্যবোধসমূহৰ মাজৰ সংঘাত সমাধান কৰে আৰু এটা সুসংগত মূল্য ব্যৱস্থা স্থাপন কৰিব পাৰে। এতিয়া আমি চাম এই লেভেলছৰ কিছুমান এক্সাম্পলছ। ফাৰ্ষ্ট এক্সাম্পলটো হৈছে চুজিং অনেষ্টি অভাৰ পাৰ্চনেল গেইন, দেন বেলেঞ্চিং ডিচিপ্লিন উইথ কাইণ্ডনেছ, ডিফেণ্ডিং এ মৰেল ভিউ পইণ্ট লজিকেলি। অৰ্থাৎ এই স্তৰত আমি দেখিবলৈ পাওঁ যে ব্যক্তিগত লাভতকৈ সততাক ছাত্ৰ ছাত্ৰীসকলে অগ্ৰাধিকাৰ দিয়ে। ইয়াৰ উপৰি শৃংখলা আৰু দয়ালুতাৰ মাজত ক্ষমতা বজাই ৰাখে আৰু নৈতিক দৃষ্টিভংগীক যুক্তিসংগতভাৱে সমৰ্থন কৰে। ঠিক আছে? এইখিনি আছিলে ইয়াৰ কিছুমান এক্সাম্পলছ। এতিয়া আমি চাম ইয়াৰ এডুকেশ্যনেল ছিগনিফিকেন্সটো কি। This level develops judgment, consistency, and maturity in moral thinking. এই স্তৰে বিচাৰ ক্ষমতা, চিন্তাৰ একাগ্ৰতা আৰু নৈতিক চিন্তাৰ পৰিপক্কতা বিকাশ কৰে। ঠিক আছে? এইটো আছিলে আমাৰ লেভেল 4 অৰ্থাৎ অৰ্গেনাইজেশ্যন। নেক্সট লেভেলটো অৰ্থাৎ লাষ্ট লেভেলটো হৈছে আমাৰ কেৰেক্টাৰাইজেশ্যন। This is the highest level of the affective domain. At this stage, the value is fully internalized and becomes a permanent part of the learner's personality. এইটো হৈছে এফেক্টিভ ডোমেইনৰ সৰ্বোচ্চ স্তৰ। এই স্তৰত মূল্যসমূহ সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত হয় আৰু শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ স্থায়ী অংশ হৈ উঠে। অৰ্থাৎ আগৰ ষ্টেজবোৰত যেনে যিবোৰ মূল্য আহৰণ কৰিছে, সেই মূল্যসমূহ ব্যক্তিত্বৰ এটা অংশ হৈ পৰে। Then the learner's behavior is consistently guided by these values in all situations. শিক্ষাৰ্থীৰ আচৰণ সকলো পৰিস্থিতিত এই মূল্যসমূহৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা আমি দেখিবলৈ পাওঁ। The value becomes a habit and character trait. মূল্য অভ্যাস আৰু চৰিত্ৰ গুণত পৰিণত হোৱাও আমি পৰিলক্ষিত কৰোঁ। এতিয়া আমি চাম এই ষ্টেজৰ কিছুমান কেৰেক্টাৰিষ্টিক্স। ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক্সটো হৈছে stable and consistent behavior, then value guides decisions, value becomes part of personality. অৰ্থাৎ স্থিৰ আৰু একেৰাহে একে আচৰণ দেখুৱায়, যিবিলাক মূল্য আহৰণ কৰিছে সেই মূল্যই জীৱনৰ সিদ্ধান্ত নিৰ্দেশ কৰে আৰু মূল্যসমূহে ব্যক্তিত্বৰ অংশ হৈ পৰে। এতিয়া আমি চাম ইয়াৰ কিছুমান এক্সাম্পলছ। Always acting honestly, being responsible in all duties, showing compassion naturally. অৰ্থাৎ সদায় সততাৰ সৈতে আচৰণ কৰা, সকলো দায়িত্বত দায়িত্বশীল হোৱা আৰু স্বাভাৱিকভাৱে সহানুভূতি প্ৰকাশ কৰা আমি দেখিবলৈ পাওঁ। এতিয়া আমি চাম এই লেভেলছটোৰ কি কি এডুকেশ্যনেল ছিগনিফিকেন্স আছে। ইয়াতে কৈছে দিছ লেভেল লিডছ টু দ্য ডেভেলপমেণ্ট অফ কেৰেক্টাৰ, ইণ্টিগ্ৰিটি এণ্ড ষ্ট্ৰং পাৰ্চনেলিটি। অৰ্থাৎ এই স্তৰে দৃঢ় চৰিত্ৰ, সততা আৰু শক্তিশালী ব্যক্তিত্ব বিকাশত সহায় কৰে, যিটো নেকি আমাৰ এখন সমাজত জীয়াই থাকিবলৈ আমাক বহু বেছি পৰিমাণে দৰকাৰ হয়। ঠিক আছে? তো এইখিনি আছিলে আমাৰ মূল ষ্টেপখিনি। এতিয়া আমি এই ডোমেইনটোৰ কি কি ইম্পৰ্টেঞ্চ আছে তাক আমি চাম। ইম্পৰ্টেঞ্চ অফ এফেক্টিভ ডোমেইন। ফাৰ্ষ্ট ইম্পৰ্টেঞ্চটো হৈছে ডেভেলপিং পজিটিভ এটিটিউডছ। অৰ্থাৎ ধনাত্মক মনোভাৱ বিকাশ কৰিবৰ কাৰণে এই ডোমেইনটো খুবেই দৰকাৰ। দেন আহে আমাৰ বিল্ডিং মৰেল এণ্ড এথিকেল ভেলুজ। নৈতিক আৰু নীতিগত মূল্যবোধ গঢ়ি তোলাটো আমাক ই সহায় কৰে। প্ৰমোটিং ইম'চনেল ষ্টেবিলিটি।
আৱেগিক স্থিৰতা উন্নত কৰাত ই আমাক সহায় কৰে। ইয়াৰ উপৰি এনকাৰেজিং ছ'চিয়েল এডজাষ্টমেণ্ট, সামাজিক সমন্বয় বৃদ্ধি কৰাৰ বাবেও ই আমাৰ কাৰণে দৰকাৰী। ইয়াৰ উপৰি কি কৈছে, ফৰ্মিং গুড কেৰেক্টাৰ এণ্ড চিটিজেনশ্বিপ, ভাল নাগৰিকত্ব আৰু চৰিত্ৰ গঠন কৰাত ই আমাক বহু বেছি পৰিমাণে সহায় কৰে। ঠিক আছে, তো এইখিনি আছিলে ইয়াৰ কিছুমান ইম্পৰ্টেঞ্চ। উইদাউট এফেক্টিভ ডেভেলপমেণ্ট, education becomes incomplete because knowledge without value may lead to misuse of learning. আৱেগিক বিকাশ অবিহনে শিক্ষা অসম্পূৰ্ণ হৈ থাকে, কিয়নো মূল্যবোধবিহীন জ্ঞান অপব্যৱহাৰ হ'ব পাৰে। সেইকাৰণে কৈছে এই ষ্টেপটো বহু বেছি পৰিমাণে আমাৰ কাৰণে দৰকাৰী। ঠিক আছে, এতিয়া আমি এই গোটেইখিনি আলোচনাৰ পৰা কি চামাৰাইজ কৰিব পাৰোঁ যে the effective domain of Bloom's taxonomy describes the gradual development of feelings, attitudes, values from simple awareness to full internalization. অৰ্থাৎ ব্লুমছ টেক্সনমিৰ এফেক্টিভ ডোমেইনে অনুভূতি, মনোভাৱ আৰু মূল্যবোধৰ ধাপে ধাপে বিকাশ বৰ্ণনা কৰে, সহজ সচেতনতাৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ অন্তৰ্ভুক্তিলৈকে গোটেইখিনি ইয়াতে অন্তৰ্ভুক্ত হৈ থাকে। Through its 5 levels, that is receiving, responding, valuing, organization, and characterization, it helps in shaping the learner's personality, character, and moral behavior, which are essential for holistic education. ৰিচিভিং, ৰেচপণ্ডিং, ভেলুইং, অৰ্গেনাইজেশ্যন আৰু কেৰেক্টাৰাইজেশ্যন, এই 5টা স্তৰৰ জৰিয়তে শিক্ষাৰ্থীৰ ব্যক্তিত্ব, চৰিত্ৰ আৰু নৈতিক আচৰণ গঢ়ি তোলা হয়, যি সামগ্ৰিক শিক্ষাৰ বাবে অত্যাৱশ্যক। ঠিক আছে, তো এইখিনিয়ে আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ' ইয়াতেই সামৰিছোঁ। ধন্যবাদ।